সোশ্যাল অর্গানাইজেশন বিলাকৰ লগত লৈ ষ্টুডেন্ট ইউনিয়ন বিলাকক লগত লৈ সৰকাৰখনে খুব এফেক্টিভলি এডুকেশনৰ ক্ষেত্ৰত কেনেকৈ কাম কৰিব পৰা যায় আৰু বিভিন্ন এনজিওস আছে যিসকলে এডুকেশনত কাম কৰি আছে ৰিজনাল লেভেলত ষ্টেট লেভেলত বা আমাৰ নেশনাল লেভেলত ইন্টাৰনেশনাল লেভেলত এই এডুকেশনত কাম কৰি থকা আমি এনজিওস সকলক আমি আহ্বান কৰিব বিচাৰিছো তেখেতসকলে আমাক সাপোৰ্ট কৰিব লাগে আৰু এইখিনি এডুকেশনৰ কাম আমি হাতত লম আৰু ইয়াৰ লগতে আমি 10টা এডুকেশনৰ ক্ষেত্ৰত কমিউনিটি কলেজ আমি এস্টাবলিশ কৰাৰ কথা ঘোষণা কৰিছিলো আমাৰ ইসি মিটিংৰ হিতো আমি প্লেস কৰিম কাৰণ আমি সদায় চিন্তা কৰো কি যিখিনি নরমাল স্টুডেন্ট মেট্রিক পাস কৰিছে হায়াৰ সেকেন্ডাৰী পাস কৰিছে বিএ পাস কৰিছে ফার্স্ট ডিভিজন পাইছে সেকেন্ড ডিভিজন পাইছে থার্ড ডিভিজন পাইছে কিন্তু আমি চিন্তা নকৰো যিখিনি লাৰ্জ সেকশনে ড্ৰপ আউট হৈ যায় ফেল হৈ যায় তো সেইখিনিও আমাৰ মানৱ সম্পদ হয় তো তেখেতসকলক আমি মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ কাৰণে বিভিন্ন ষ্টেণ্ডাৰ্ডত ড্ৰপ আউট হোৱা ফেল হোৱা ছাত্ৰ ছাত্ৰী ইউথ সকলৰ কাৰণে আমি এইটো বছৰতে 10টা আমি কমিউনিটি কলেজ আমি এস্টাবলিশ কৰিবলৈ গৈ আছো আৰু এই কমিউনিটি কলেজত কোনো এজৰ কিমান নাথাকিব কোনো কোৱালিফিকেশনৰ কিমান নাথাকিব সকলো শ্ৰেণীৰ মানে তাতে ব্যক্তিয়ে যি সকলে বিলো 40 ইয়াৰ্স তেখেতসকলে তাত এনৰোল হ'ব পাৰিব আৰু তেখেতসকলে জীৱিকাৰ কাৰণে যি স্কিল লাগে ল্যাঙ্গুৱেজ স্কিল কামৰ স্কিল এই স্কিল বিলাক তাতে শিকিব পাৰিব আৰু নিজৰ জীৱিকাটো তেখেতসকলে ল'বলৈ পাৰিব তো হিতুৰ কাৰণে আমাৰ আলোচনা চলি আছে গতিকে মই বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত এই এনাউন্সমেন্টটো দিছো আৰু এগ্ৰিকালচাৰৰ কাৰণেও আমি চিন্তা কৰিছো আৰু এগ্ৰিকালচাৰৰ এতিয়া আমাৰ বিভিন্ন প্ৰফেসৰ সকলৰ লগত ভাল নেশনাল লেভেলৰ কনসালটেন্ট সকলৰ লগত আলোচনা কৰা হৈছে আৰু এই এগ্ৰিকালচাৰৰ যিবিলাক কাম কাজ এই আমাৰ ফাৰ্মাৰ সকলক লৈ কাম কৰা এই কামখিনিও আমি আমাৰ হাতত ল'ম আৰু অহা 4 তাৰিখৰ পিছত আমাৰ বিভিন্ন বিভাগ বিলাকক আমাৰ সেক্ৰেটাৰীৰ সন্মুখত এটা ডাঙৰ এটা টেন্ট ইয়াতে কিবা কৰা হৈছে এই টেন্টতে আমাৰ এদিনত তিনিটাকৈ ডিপাৰ্টমেন্ট আমি আলোচনা কৰিম কি কোনটো ডিপাৰ্টমেন্টত কি হৈ আছে আৰু প্ৰত্যেকটো ডিপাৰ্টমেন্টত আলোচনা কৰি এটা টিম ওয়াৰ্কত আমি কাম কৰিব লাগিব আৰু সেইখিনি প্ৰিপাৰেচনৰ কাৰণে আমাৰ জিএডি ডিপাৰ্টমেন্ট কৰি আছে আৰু 4 তাৰিখৰ পিছত মই আশা কৰিছো আমাৰ সাংবাদিক বন্ধুসকল আমাক সহযোগ কৰিব আৰু সকলো আমাৰ সেক্ৰেটাৰী সকলে এই সপ্তাহটোত সকলো আমাৰ কাৰ্যালয়ত থাকিব বা ইয়াতে থাকিব আৰু সবে মিলি পেলাই আমি এটা ভাল এটা পৰিৱেশ গঢ়াৰ কাৰণে এই সপ্তাহটোত আমি কাম কৰিম আৰু আজি এই নতুন বছৰত পুনৰ আপোনালোকক হেপী নিউ ইয়াৰ জনাই নতুন বছৰৰ শুভকামনা জনাই বয়নিसिमबो गोदान बोसोरनि गाहाम हामलायनाय बावहरनानै আমাৰ কাৰ্যসূচীটো সমাপ্ত কৰিলো ধন্যবাদ